Good evening everyone, Ondhuti Vlogs লৈ পুনৰ আপোনালোকক এটা নতুন ভিডিঅ লৈ স্বাগতম জনাইছো। এটা সৰু ভিডিঅ দিছো, আপোনালোকে চাই যাওকচোন। মাও আহিছে, মা তাত আছে কি দাদাহঁতৰ ঘৰত কালি গ'ল। আহিছে, আহি পেলাই চাহ বনাওঁগে, খাম আৰু চাহ দিয়ে গোটেইকেইটাই। মই ধূপ দিবলৈ হ'ল, গাটো ধুই আহিলোঁ। এতিয়া চাহ বনাম, ধূপ চুপ দি পেলাই আৰু মায়ে বোলে চাহ নাখাই গ'লগে, অকণমান আন্ধাৰ হোৱাৰ আগতে যায়। ৰাস্তাটো অকণমান বোকা নিচিনা হৈ আছে, সেয়া গৈছেগে মা। আমিয়ে খাব লাগিব এতিয়া চাহ বাকি পেলাই। এয়া গৈ আছে, হাতত এয়া বিস্কুটৰ টেমা চেমা লৈ চাহ খাবলৈ বহিছোঁ পকাতে। সদায় এইখিনিতে এনেকৈ বহি পেলাই চাহ খাওঁ, এনেকৈ খাই পেলাই ভাল লাগে চাহকণ। টেবুলত বহি পেলাই খাই ভাল নালাগে। এতিয়া বহিছোঁ দুইজনে খাবলৈ। মায়ে বোলে নাখায়, মা গ'লগে তাত খাই আহিলে, সেইকাৰণে অকণমান বহি পেলাই গুচি গ'ল। আৰু আজি চাহত মই চেনি নাখাওঁ। চেনি নাখাওঁ মানে গুড়হে খাবলৈ লৈছোঁ। এয়া গুড় লৈছোঁ খাবলৈ, আৰু গুড় খাই পেলাই ভাল পায়। চেনি এনেও নাখায় বাৰু, সেইকাৰণে চাহখন খাই লওঁ এতিয়া। তাৰপৰা কি কৰোঁ, অকণমানিটোও নাই, সি ঘৰলৈ গ'ল। আপুনি ভাইটিয়ে লৈ গ'লহি, ঘৰলৈ গ'ল। থাকিব আজি, কাইলৈহে আহিব। আৰু স্কুল খুলিলে যাব নোৱাৰে থাকিবলৈ, সেইকাৰণে গৈছে। যাওক, এদিন থকাকৈ গৈছে আৰু আহিবগৈ পিছত। পটককৈ ভাবিলোঁ অকণমান ওলাই যাওঁ, ইমান আমনি লাগিছে ঘৰটোত দিনটো সোমাই থাকি পেলাই। অকণ মানে ওলাই গ'লে কিবা এটা ভাল লাগে। ইও নাই তাতে, মাও নাই। মা বাৰু তালৈকে গ'ল, সেইকাৰণে বৰ্ডাইখন টানি লৈছোঁ। ওলাই অকণমান যাওঁ। মই এনেকৈ আকৌ পৰ্দাবোৰ গাঁঠি মাৰি থৈ দিওঁ। গাঁঠি মাৰিলে পৰ্দাবোৰ খোজ খাই যাওঁ, গালি পায় আহি বাৰু কেলৈ এনেকৈ থওঁ বুলি। গাঁঠি মাৰি পেলাই থৈ দিওঁ। এতিয়া এয়া কাপোৰনো কি পিন্ধো কি নিপিন্ধো, মানে গৰমত মানে হাত কটাবোৰ পিন্ধি পেলাই বেছি ভাল লাগে। এইবোৰ মই কিছুমান নিজে হাতটো এৰুৱাই পেলাই তেনেকৈ চিলাই লৈছোঁ। ওলাই পেলাই এতিয়া যাওঁ, অকণমান ঘৰলৈকে যাওঁ নেকি। ঘৰলৈ যাওঁ মানে ইও আছে, অকণমান থাকি পেলাই গুচি আহিমগৈ। ওলাই লওঁ এতিয়া। বস্তু এটা বিচাৰি ফুৰিছোঁ। হা? এইয়া ফুলি বিচনাত ফুলি এনেকৈ এৰি পেলাই শুওঁতে এখন কাণত পিন্ধি আছোঁ, এখন কাণত খুলিলোঁ। এতিয়া আকৌ পিন্ধি লওঁ। কি চাৰিটা কৰি আছা? এয়া ওলালোঁ, এনেকৈ পিন্ধি লৈছোঁ। হাত কটা এযোৰকৈ পিন্ধি লৈছোঁ। আৰু গৰমত মানে মই প্ৰায় হাত কটাই পিন্ধোঁ, অইন বেছিকৈ নিপিন্ধোঁ। হাত থকাবোৰ পিন্ধিলে একদম মোৰ যেন বেছি এটা গৰম উঠি যায়, তেনেকুৱা নিচিনা লাগে। আৰু ঘৰত বস্তু থাকিলে এইকণৰ পৰা এইকণলৈ বেছি দূৰ নহয়। ঘৰত থাকিবলৈ যাওঁ 2-3 দিনৰ কাৰণে, আগতে বাৰু বহুত দিন থাকোঁগৈ। সেইকেইদিনৰ কাৰণে থাকিবলৈ গ'লেও মানে মোৰ বস্তু থাকি আহে। থাকি আহিলে চেলোৱাৰ পেণ্ট আৰু কিবাকিবি খুচখুচীয়া বস্তু থাকি আহিলে সেইকেইটাও লৈ আহোঁগৈ একেকোবতে। এয়া গৈ আছোঁ পাকঘৰলৈ। মই গৈছোঁ। এয়া হেৰি কৰি তুমি ওলোৱাগে, মোৰ হৈ গ'ল এইফালে। নলৰা এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইফালে বনাই পেলাই কি বনাওঁ যে ফ্ৰাই কৰি থৈ গৈছোঁহে, বনাই আহি পেলাইহে বনামহি আৰু কিনো বনাওঁ। জোল মানে টেঙা জোলেই বনাম নে কি বনাম, আহি পেলাইহে সেইটো কৰিমহি। অকণমান যাওঁ ওলাই পেলাই। তাৰপৰা ফ্ৰিজটো আজি বন্ধ কৰিবলৈ পাহৰিলোঁ। বনাই থৈ যাওঁ গৰমত। আজি বতৰটো আমাৰ ফালে একদম পূৰা বৰষুণ দি আছে, ৰ'দ নাই। এয়া আদা নহৰু অকণমানো এওঁ গুচাই থৈছে। এওঁ কিবাকিবি ইটো সিটোকৈ মানে হেৰি কৰি পেলাই গোটাই থয়। মাছকেইজনীও এতিয়া অকণমান নিমখ হালধি সানি পেলাই কেৰাহীখনত দি দিলে, মই এতিয়া লৰাই পেলাই ফ্ৰাই কৰি দিওঁ। কৰি লওঁ। তাৰপৰা তেওঁ নিজৰ আকৌ কামত যাব।
দোকানলৈ। খাই থাকক, আকৌ মই ঘৰত গৈ পেলাই দেখামগৈ বাৰু তাত। ঘৰলৈ আহিছিলোঁ যে, ঘৰলৈ আহিম বুলি কৈছিলোঁ, আহি পেলাই পাই গ'লোহি। আহি পেলাই এয়া বৰমাৰ ওচৰত বহিছোঁহি, অকণমান বহিছোঁ। মাহঁতে চাহ পাতিছে, খামগৈ আৰু। বহি আছোঁ এইখিনিতে, চিৰিয়েল চাই আছে হয়নে। এতিয়া বহি আছোঁ, চাহকণ খাই লওঁগৈ আৰু। এই বৰ্তা আমাৰ শুই আছে, বয়সো হ'ল আৰু এতিয়া শুই আছে, আঁঠুৱাটো তৰি থোৱা আছে। এয়া চাহ খাই পেলাই তামোল এখন খাই লৈছোঁ আৰু ধুনীয়াকৈ চেন্দেলযোৰ পিন্ধিছোঁ। এনেই নতুন চেন্দেল আনিছে, পিন্ধি চাইছোঁ। ধুনীয়া তামোল খাইছে, সেই তামোলটো মোক নিদিলা কেলৈ? কেঁহা কেঁহা তামোলটো দিলা। সেইটো চেন্দেল ভাল লাগিছে, এযোৰ ভাল লাগিছে। সেইটো কি ধুনীয়া লাগিছে। কেনি গ'ল জানো, ক'ৰবাত থলেগৈ চেন্দেলযোৰ। ইয়াত চেন্দেলযোৰ কোনটো? চেন্দেল পিন্ধি খোজকাঢ়ি ফুৰিছোঁ, ভৰিটোহে উলিয়াইছোঁ বাৰু, সিহঁতক নাই উলিওৱা। এই গৰমত মানুহবোৰ যেনেকৈ তেনেকৈ থাকিলে হেৰি হয়। সঁচাকৈ চেন্দেলকেইযোৰ ইমান ভাল লাগিছে নহয়। বাটাৰ পৰা আনিছোঁ নে? ময়ো আনিবগৈ লাগিব, বৰ ভাল লাগিছে চেন্দেলযোৰ। পিন্ধি চাইছোঁ, খোজকাঢ়িবলৈ আৰাম। এয়া ঘৰ আহি পালোহি, ঘৰ আহি পাই পেলাই চিধাই মানে পাকঘৰলৈকে আহিছোঁ। হাত চাত ধুই পেলাই পাকঘৰলৈ আহিলোঁ। ভাতকেইটা উঠাই দিম বুলি ভাবিছোঁ, উঠাই দিওঁ। আজি দুটা মানুহে, মাও নাই, অকণমানিটোতো তাত থাকি আহিলে, সি কাইলৈহে আহিব। এতিয়া আকৌ ভাত উঠাওঁ, বেছি অইন একো নকৰোঁ। এতিয়া ৰাতি ভাত তুলি দিম, তাৰপৰা তুলিম তাৰপৰা তুলিমহে আহিছে, বনাম মানে মাছৰ জোল বনাম। মাছৰ জোল, আলু মই বইল কৰি থোৱা আছেই, বইল কৰি থোৱা আছিলে। আৰু টেঙা দি পেলাই নবনাওঁ, হেৰিহে কৰিম, জালুক দি পেলাই বনাম। তেনেকৈ আদা নহৰু দি থোৱা আছে, জালুক বনালে তেনেকৈ আদা নহৰু দৰকাৰ হ'ব। আৰু এনেকৈ এতিয়া মই বনাই যাম। এয়া ভাত খাবলৈ বাঢ়ি আছোঁ, এওঁ বাঢ়িছে বাৰু। এয়া মাছ ভাইটিয়ে দিছিলে, অথনি অকণমানিটোক লৈ গৈছিলে। আমাৰ থালকেইখন এনেকৈয়ে মানে একদম উজু হৈ যায়, ইয়াতে লৈ লওঁ এনেকৈ। কাঁহৰ থালতো খাওঁ বাৰু, কিন্তু প্ৰায় এনেকৈ ইয়াতে খাই দিওঁ। দুটা মানুহ এনেকৈ হৈ যাব আৰু। এয়া ভাত খাবলৈ বহিছোঁ, ভাত বনাইছোঁ জালুক দি পেলাই। মাছৰ এইকণ বনাইছিলোঁ, জালুক দি বনাই পেলাই খাই বহুত ভাল লাগে। মই আপোনালোকক ৰেচিপিটো এদিন শ্বেয়াৰ কৰিম, ভাল লাগে এনেকৈ খাই পেলাই। সদায় টেঙা জোলবোৰ আমনি লাগে, এনেকৈ বনালোঁ, আজিয়ে খাই লওঁ। ভাত পানী খাই উঠিলোঁ, এতিয়া শুবলৈ হ'ল আৰু। শুমগৈ, বাচন চাচন ধুই হ'ল, অকণমান ৰখি লৈছোঁ এইখিনিতে। ভিডিঅ'টো আজি বেছি দীঘলীয়া নহয়, ইমানতে ৰাখিলোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকলৈ আকৌ আগবঢ়াই আনিম। বাই বাই।